পৰিৱেশৰ কেইটামান দৰকাৰী মনত ৰাখিবলগীয়া কথা। বায়ুৰ উষ্ণতা জোখা সঁজুলিটোৰ নাম থাৰ্মোমিটাৰ। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলিটোৰ নাম হাইগ্ৰোমিটাৰ। বৰষুণৰ পৰিমাণ জোখা সঁজুলিটোৰ নাম ৰেইন গজ। বতাহৰ দিশ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ'ল দিকদৰ্শী সূচক আৰু বায়ু মোজা। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম এনিমোমিটাৰ। বিশ্ব জ্বলা দিৱস পালন কৰা হয় 2 ফেব্ৰুৱাৰীত। বিশ্ব বন দিৱস পালন কৰা হয় 21 মাৰ্চত। বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় 22 মে দিনটোত। বিশ্ব বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয় অক্টোবৰ মাহৰ প্ৰথম সপ্তাহটো। বিশ্ব বাসস্থান দিৱস পালন কৰা হয় 3 অক্টোবৰৰ দিনটো। ড'ডো চৰাইৰ লগত পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হোৱা উদ্ভিদবিধ হ'ল কেলভেৰিয়া মেজ। প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা, মানাহ। প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান পোৱা অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা, মানাহ। অসমত প্ৰথম কয়লা খনিৰ আৱিষ্কাৰ হৈছিল 1825 চনত। অসমত প্ৰথমখন চাহ বাগিচা স্থাপন হৈছিল 1833 চনত। ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ মুম্বাই। অসমত ডাঙৰ ভূমিকম্প হৈছিল 1950 চনত। ভোপাল গেছ দুৰ্ঘটনা হৈছিল 1984 চনত। বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় 5 জুন তাৰিখে।